Hello friends, welcome back to another session of Seva CBC Econer. বন্ধুসকল Seva CBC Econerলে সবলে স্বাগতম জনাইছো। আজি আমি আৰু এটা সেশন লৈ তোমালোকৰ মাজলে হাজিৰ হৈ গৈছো। That is nothing but তোমাৰ Assam Upper Primary যোনটো টেটৰ আমি ডিসকাস কৰি আছিলো। Lecture 1 we have already discussed in our first video. Now we are going to start our lecture number 2 that is in this video. Okay, so ইয়াতে মই কি কৰিব বিচাৰিছো যে তোমাৰ এটো টপিকত মই laws of motion related যি তোমাৰ question possible question হ'ব পাৰে conceptually এনেকা নহয় যে মই easy question বোৰ তোমালোকৰ মাজলৈ লৈ আহিছো টফ হাই লেভেলত অলপমান যদি হে question বোৰ তোমাৰ ফ্ৰেম হয় বা অলপমান কি হয় তোমাৰ কিয়নো তোমালোকৰ যোনবিলাক বজাৰত বুক ওলাইছে তাতে তোমাৰ কি আছে question বোৰ ইমান এটা ডিপত যোৱা নাই বা বহুত ইজি লেভেলত আছে তো ইউ নেভাৰ নো কেনেকা ধৰণৰ question আহিব পাৰে ওকে বাট তোমালোকক আমি এইটো এটা এশিয়ৰটো দিব বিচাৰিছো যে যাতে কি হয় প্ৰত্যেক কোৱেশ্চনতে এনেকে ফ্ৰেম কৰিছো যাতে তোমালোকে কিবা না কিবা এটা বস্তু শিকিব পাৰা আৰু বস্তুবোৰ ৰিলেট কৰিব পাৰা ঠিক আছে এনেকা নহয় যে মুখস্থ কৰি কিছুমান গুছি গলা হেবিলাক যদি তোমাৰ আহিলে তেতিয়াহলে তুমি টিক কৰি আহিলা আৰু নহলে নহয় হেতু প্ৰিপাৰেচন নহয় বুজি পাইছা সো আমি কিছু টান কোৱেশ্চন আমি বেছিকে ট্ৰাই কৰিম ইজিও আছে এনেকা নহয় যে নাই বাট টান কোৱেশ্চন আমি বেছিকে অলপমান উলাই আনিছো অলপমান কনসেপচুৱেল কোৱেশ্চন যাতে তোমালোকৰ কনসেপ্ট অলপমান ভাল হয় আৰু ইজি কোৱেশ্চন বোৰ তেতিয়া তোমালোকে কি কৰিবা বহুত ধুনিয়াকে কৰিব পাৰিবা so in this note I am going to start my video okay with question number 1 okay so let's go so here is question number 1 so according to the third law of motion action and reaction so নিউটনৰ তৃতীয় সূত্ৰ মতে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া অফ কোৰ্স জানাই নিউটনৰ তৃতীয় সূত্ৰ এইটোৱে কয় যে প্ৰত্যেক বস্তুৰে কি আছে ইকুৱেল এণ্ড অপজিট অ্যাকশন এণ্ড ৰিঅ্যাকশন আছে মন ৰাখিবলৈ যে প্ৰত্যেক বস্তুৰে ইকুৱেল এণ্ড অপজিট মানে কি থাকিব যোনটো তোমাৰ দুটা ৰিঅ্যাকশন অ্যাকশন এণ্ড ৰিঅ্যাকশন যোনটো ফোৰ্স অফ কোৰ্স ফোৰ্সে হয় এটো সো সেই দুটা তোমাৰ কি হ'ব ইকুৱেল হ'ব লাগিব ইয়াতে তোমাৰ কোৱেশ্চনত কি কৈছো according to third law of motion action and reaction third law motionৰ মতে action আৰু reaction ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া কি হ'ব ইয়াতে ইংলিশত আছে গোটে তোমাৰ ইবোৰ a b c d অপচন বোৰ মই অসমীয়াত ধুনিয়াকে ট্ৰান্সফাৰ কৰি দিম don't be worry about that always act on same body মানে কি হৈছে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুটা same body একেটা বস্তুতে তোমাৰ পৰিবনে that is তোমাৰ option number 1 b দিছে always act on different bodies in opposite direction কৈছে দুটা বেলেগ বেলেগ বস্তু তোমাৰ ক্ৰিয়া আমাৰ act কৰিব ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া যোনটো হয় দুটা বেলেগ বেলেগ বস্তুত লাগিব in opposite direction আৰু কি কোনটো ডাইৰেকশনত এটা আৰু এটা opposite direction হেতুটো তোমালকে জানাই যে কি হয় ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া এটা যদি এটা ডাইৰেকশনত দিছে আৰু এটা opposite direction বিপৰীত ডাইৰেকশনতেই যাব বাট মেইন কথা হল যে দুটা ডিফারেন্ট বডিছত হবনে নাই নে সেম বডিছত হব মানে একেটা বস্তুতে পৰিবনে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া নে দুটা বেলেগ বেলেগ বস্তুত পৰিব C's have same magnitude and direction C এ কৈছে যে সেম ম্যাগনিটিউড ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ম্যাগনিটিউড সেম হ'ব আৰু কৈছে সেম ডাইৰেকশনত হ'ব দ্যাট ইজ ৰং সেম ডাইৰেকশনত হ'ব নোৱাৰে কেতিয়া ম্যাগনিটিউডটো ঠিক আছে যে সেম ম্যাগনিটিউড এখিনলৈকে ঠিক আছে বাট নট সেম ডাইৰেকশন সেম ডাইৰেকশন বা একেটা দিশত কেতিয়াও ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া হ'ব নোৱাৰে সদায় অপোজিট ডাইৰেকশনত হ'ব সো এটো অপচন হেকানে এটো ক্যান্সেল হৈ যাব act on either body at a normal to each other কি হ'ব যে তোমাৰ কি হ'ব যিকোনো এটা বডিত আৰু তাৰ কি হ'ব at normal to each other আৰু এটা তোমাৰ কি হ'ব নরমাল উলম্ব ভাবে হ'ব সো মই এটা সিম্পল এটা এক্সাম্পল দিকিনে ইয়াতে মানে অলপমান পিকচাৰটো ক্লিয়াৰ কৰিব বিচাৰিছো জাস্ট লাইক সো দিস আ টেবল এটা আছে ইয়াতে ওকে দিস ইজ টেবল আৰু টেবলৰ ওপৰত তুমি কি ৰাখিছা এটা বুক ৰাখি থৈ দিছা ওকে বুক অর এনি তুমি কি কোৱা যিকোনো এটা বস্তু ইয়াতে কি আছে বি বুলেটিনত কৈছো এটা বুক এটা আছে ওকে যেতিয়া তুমি টেবুলৰ ওপৰত বুকটো ৰাখিলা ন ৰাখাৰ লগে লগে অফ কোৰ্স বুকটো এটা ওজন থাকিব আৰু এই ওজনৰ কাৰণে কি হ'ব এই বুকৰ ওজনৰ কাৰণে টেবুলৰ এই তলৰ পিনে এটা কি হ'ব দ্যাট ইজ নাথিং বাট ওজনৰ কাৰণে এটা ফোৰ্স এক্ট কৰিব দ্যাট ফোৰ্স উইল বি তোমাৰ কি অ্যাকশন ফোৰ্স আৰু এটো কভাৰ যে ক্ৰিয়া কৰা যোনটো বল দ্যাট ইজ তলৰ পিনে আহিব অফ কোৰ্স বুকটো তুমি ইয়াতে টেবুলত ৰাখিছা তাৰ তলৰ পিনে ওজনৰ কাৰণে অফ কোৰ্স কি আহিব এটা ফোৰ্স ই ফিল কৰিব দ্যাট ইজ অ্যাকশন ফোৰ্স ঠিক আছে আৰু নিউটনৰ থাৰ্ড ল মতে দেখো প্ৰত্যেক অ্যাকশনৰে তোমাৰ কি হ'ব ইকুৱেল এণ্ড অপোজিট তোমাৰ কি থাকিব তোমাৰ ৰিঅ্যাকশন থাকিব সো প্ৰথম কেছত কি হ'ল যে বুকে টেবুলত তোমাক কি দিলে ফোৰ্স দিলে এণ্ড তাৰ বিপৰীতে ৰিঅ্যাকশন কি আহিব জানানে টেবুলে বুকৰ ওপৰত ইকুৱেল এমাউন্ট অফ তোমাৰ কি দিব ফোৰ্স ওপৰৰ পিনে দিব দ্যাট ইজ called reaction force আৰু হেতুকে প্ৰতিক্ৰিয়া
বল ঠিক আছে আৰু এটা হল ক্ৰিয়া বল ঠিক আছে সো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া সদায় সেম মানৰ হ'ব ই যিমান অ্যাকশন তোমাৰ তলৰ পিনে আহিব যিমান এমাউন্ট অফ ফোর্স তলৰ পিনে এক্ট কৰিব হিমান এমাউন্ট অফ ফোর্স ওপৰৰ পিনে এক্ট কৰিব সো ম্যাগনিটিউড অৰ্থাৎ মানটো বলৰ মানটো সেম থাকিব আৰু দুটা অপোজিট ডাইৰেকশনত আছে নাই অফ কোর্স সদায় অপোজিট ডাইৰেকশনত থাকিব সো আমি ক'ব পাৰো যে কি হ'ব অপোজিট ডাইৰেকশনত থাকিব দুইটা এন্ড কি হ'ব দুটা বেলেগ বেলেগ বডিত ইয়াতে এক্ট কৰিছে সোৱা প্ৰথমতে বুকে তোমাৰ টেবুলৰ ওপৰত হেঁচা দিছে নেক্সট টাইমত তোমাৰ কি কৰিলে টেবুলে বুকৰ ওপৰত তোমাৰ কি দিলে হেঁচা দিলে সো দুটা কি হল বেলেগ বেলেগ বডিত হল প্ৰথমতে টেবুলৰ ওপৰত পৰিলে ফোর্স তাৰ পিছত নেক্সট কেছত তোমাৰ ৰিঅ্যাকশন হিচাপে বুকৰ ওপৰত পৰিলে সো আমাৰ আনসাৰ কি হৈ যাব দ্যাট ইজ ভেরি ভেরি গুড কোৱেশ্চন অলৱেজ এক্ট অন ডিফাৰেন্ট বডিজ ইন অপোজিট ডাইৰেকশন that is your correct answer মানে কি দুটা বেলেগ বেলেগ বস্তুত তোমাৰ কি কৰিব ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া যোনটো দুটা বেলেগ বেলেগ বস্তুৰ ওপৰত কৰিব ইন এ অপোজিট ডাইৰেকশন আৰু কি হ'ব অপোজিট ডাইৰেকশনত হ'ব এই কিন্তু বুজিয়ে পাইছা আৰু মান ম্যাগনিটিউডটো সেম হ'ব I hope তোমালোকে বুজি পাইছা কোৱেশ্চন আৰু এক্সপ্লেনেশন সো আমি আহো নেক্সট কোৱেশ্চন নাম্বাৰ 2 ওকে এইটো তোমাৰ জড়তাৰ লগত ৰিলেটেড এটা কোৱেশ্চন সো দি ইনাৰ্শিয়া অফ এ অবজেক্ট টেন্ড টু কজ দা অবজেক্ট বস্তু এটাৰ জড়তাৰ বাবে বস্তুটো কি হয় মানে বুজি পাইছা না বস্তুটো কি কৰিবলৈ তোমাৰ কি দিয়ে বা নিদিয়ে হেতুৰ কথা কৈছে যেতিয়া জড়তা মানে তো বুজি পোৱাই যে জড়তা মানে হল কি হয় ৰৈ থকা বস্তু এটা তোমাৰ ৰৈ থাকিব বিচাৰে গতি কৰি থকা বস্তু এটা তোমাৰ কি কৰিব বিচাৰে গতিয়ে কৰি থাকিব বিচাৰে দ্যাট ইজ সিম্পল মিনিং মানে তুমি কি কৰিব বিচাৰা জাস্ট লাইক হিল গুটি এটা আছে হিল পাথৰ এটা তাই হি কি কৰিব পাথৰটোৱে সদায় ট্ৰাই কৰিব যে মই নিজৰ পজিশনতে থাকো বাট আমি যদি তাক কি কৰি দিলো তোমাৰ কি কৰো তাক মোশনলৈ নিব বিচাৰো তথাপিতো হি কি কৰিব বিচাৰিব গতি তুমি দিব বিচাৰিলে হি নিজৰ পজিশনতে থাকিব বিচাৰিব ঠিক আছে যিমানে ওজন বেছি হৈ যাব হিমানে তাৰ জড়তাটো কি হ'ব বেছি হ'ব কিয়নো হি নিজৰ পজিশনতে বেছি কি ওজন পাথৰ এটাক তুমি জলদিকে উঠাব পাৰিবা জানো নোৱাৰা ন কিহৰ কাৰণে নোৱাৰা কিহৰ কাৰণ হল তাৰ কি হয় ওজন বেছি আৰু তাৰ কি হল হি নিজৰ জাগাতে থাকিব বিচাৰে সো সব বস্তুৰ এনেকা টেন্ডেন্সি থাকে that is called what inertia or জড়তা ঠিক আছে তো জড়তাৰ কাৰণে কি হ'ব to increase its speed so জড়তাই কি কৰিব তাৰ স্পিডটো ইনক্ৰিজ কৰিব দিব জানো নিদিয়ে তো to decrease its speed decrease কৰিব নিদিয়ে to resist any change in its state of motion মানে কি কৰিব হি তোমাৰ কি কৰিব to resist any change হি একো পৰিৱৰ্তন নিবিচাৰিব তাৰ মোশন মানে কি তুমি গতি দিব বিচাৰি আছা মোশন কৰিব বিচাৰি আছা বাট হি জড়তাৰ কাৰণে হি বস্তুটো ৰেজিষ্ট মানে কি হৈ থাকিব হি মোশনটো বাধা দি নিজৰ জাগাতে ডাটি থাকিব that is your answer c is to resist any change in his state of motion মানে হি কি নিজৰ জাগাতে থাকিব হি যাবলৈ নিবিচাৰে okay so that is to resist any change কোনো পৰিৱৰ্তন হি নিবিচাৰে in his state of motion okay that is your correct answer now we are moving question number 3 so an object of mass 2 kg is sliding with a constant velocity of 4 meter per second on a frictionless horizontal table. The force required to keep the object moving with same velocity is. তোমাক কি কৈ দিছে 2 kg ভৰৰ বস্তু এটাই 4 মিটাৰ পাৰ সেকেন্ড স্থিৰ বেগেৰে গৈ আছে মনত ৰাখিবা স্থিৰ বেগেৰে দ্যাট ইজ বেগৰ পৰিৱৰ্তন হোৱা নাই ইয়াতে 2 kg ভৰৰ বস্তু এটাই 4 মিটাৰ পাৰ সেকেন্ড বেগেৰে আৰু গৰ্ষণহীন বুজি পাইছা না আৰু যোনটো টেবুলতি স্লাইড কৰি আছে স্লাইড মানে পিছলি যোৱা এনেকে ৰোল তোমাৰ কি হৈ যাব স্লিপ হৈ যাব এনেকে ক'ব পাৰা আৰু ঠিক আছে সো স্লাইড কৰি আছে এনেকে আৰু কিমান 4 মিটাৰ পাৰ সেকেন্ড তোমাৰ কি স্থিৰ বেগ দ্যাট ইজ স্থিৰ বেগ মানে বেগৰ কোনো পৰিৱৰ্তন হোৱা নাই ইয়াতে আৰু যেতিয়া বেগৰ পৰিৱৰ্তন নহয় তেতিয়াহলে আমাৰ কোনো ধৰণৰ এক্সিলাৰেশন ইয়াতে নাহে এক্সিলাৰেশন ইজ জিৰো কিয়নো বেগৰ পৰিৱৰ্তনৰ হাৰকে আমি কি বুলি কওঁ আমাৰ এক্সিলাৰেশন বা ত্বৰণ বুলি কওঁ ইয়াতে তো এক্সিলাৰেশন হোৱাই নাই সো এক্সিলাৰেশন যদি নহয় তা আমাৰ উলাব লাগে কি যে তোমাৰ কি দি ফোর্স ৰিকুৱাৰ্ড টু keep the object moving with same velocity তোমাৰ বস্তুৰ বেগ একে ৰাখিবলৈ বেগটো সেম ৰাখিবলৈ কিমান বলৰ প্ৰয়োজন হ'ব ইয়াতে তুমি কিমান ফোর্স দিবা কিমান বল প্ৰয়োগ কৰিবা যাতে বস্তুটো কি থাকে সেম তোমাৰ স্পিডতে কি হৈ থাকে তোমাৰ গৈ থাকে ঠিক আছে সো ইয়াতে সোৱা তোমাৰ কোনো ধৰণৰ ফোর্সৰ ইয়াতে প্ৰয়োজন নাই কিহৰ কাৰণে নাই সো এক্সিলাৰেশন যদি 0 হয় তেতিয়া আমি কি জানে f is equal to ma Newton according to Newton second law of motion mass to আছে বস্তুটোৰ বাট বস্তুটোৰ acceleration আছে জানো ইয়াতে
তৰণ আছে জানো ইয়াতে তৰণটো নাই ইয়াতে তৰণ 0 হৈ আছে why 0 because there is no changes in velocity so যেতিয়া আমাৰ why 0 because of there is no changes of velocity so যেতিয়া বেগৰ কোনো পৰিৱৰ্তন নহয় আমি কি জানো বেগৰ পৰিৱৰ্তনৰ হাৰকে ত্বৰণ বুলি কয় মানে ধৰিলে 1 সেকেন্ডত তোমাৰ কিমান পৰিৱৰ্তন হৈছে তাকে আমি বেগৰ কিমান পৰিৱৰ্তন হ'ল তাকে আমি ত্বৰণ বুলি কওঁ এটা एग्जांपल দি বুজালো সো ত্বৰণ ইয়াতে পৰিৱৰ্তন হোৱাই নাই কিহৰ কাৰণে স্থিৰ বেগ বুলি কৈছে সেইকাৰণে কোৱেশ্চন ভালকে পঢ়ি চাবা যেতিয়া স্থিৰ বেগ ক'ব there is no acceleration if acceleration is 0 then ultimately force is 0 so there is no force b is your correct answer ekdom very conceptual question just তোমাৰ এবিলাক physical to ma লগাই কিনে তোমালোকে মোৰ ঘুৰালে একো কাম নহব ইয়াতে কিয়নো concept বুজি পাব লাগিব that is your main objective or thing okay so now we are moving question number 4 আমি চাও a passenger in a moving train tosses a coin which falls behind him it means that motion in the train is যাত্ৰী এজনে মুদ্ৰা এটা তোমাৰ কি কৰিছে চলন্ত ট্ৰেইনত টস কৰা সো মানি লয় যে তুমি ট্ৰেইনেদি তুমি কৰবাত গৈ আছা গুৱাহাটীলৈ গৈ আছা যেনিবা সো তেতিয়া কি হ'ল তোমাৰ তুমি গৈ থাকোতে তাতে কি কৰিলা টস কৰিলা মুদ্ৰা এটা তোমাৰ কয়েন এটা আছিল কয়েন এটা টস কৰি চালা তেতিয়া হে মুদ্ৰাটোৱে তোমাৰ কি কৰিব তোমাৰ পিছফালে দি কি হ'ল তুমি তোমাৰ মুদ্ৰাটো পৰিলে ঠিক আছে তুমি একেটা জায়গাতে ৰখি কিনে তুমিতো স্থিৰে হৈ আছা তোমাৰ পজিশনতে তুমি স্থিৰে হয় বেলেগ এটা পাৰসনে চালা তুমি কি হৈ আছা গতি কৰি আছা বাট তুমিতো এনে স্থিৰে হয় গাড়ীখনৰ যি ভিতৰত যেতিয়া বহি আছা ঠিক আছে তেতিয়া তুমি মুদ্ৰাটো টস কৰি কিনে তুমি ওপৰত এনে এৰি দিলা মুদ্ৰাটো চাবা কি হ'ব জানা নাই পিছফালে দি কি হ'ল তোমাৰ পিছফালে দি গুচি গল বুলি কৈছে ইয়াৰ পৰা আমি গম পাব পাৰি যে ইয়াৰ হেতুৱে কৈছে যে আমি এটোৰ পৰা কি ক'ব পাৰো ট্ৰেইনৰ জন্তু গতিটো হে গতিটো কি গতি বুলি ক'ব পাৰা এটা ইউনিফৰ্ম গতি বুলি ক'ব পাৰা মানে কি there is no changes in velocity at একটা velocity তে গৈ আছে বুলি ক'ব পাৰা এটা retarded motion that is nothing but কি negative acceleration ত্বৰণ তোমাৰ ইয়াতে কি হৈ আছে তোমাৰ নেগেটিভ হৈ আছে that means এটা retarded motion এনেকা ধৰণৰ just like তুমি কি কইলা সাইকেল এটা তুমি কইলা ব্ৰেক মাৰাৰ লগে লগে তোমাৰ কি অলপমান কি হয় গুছি যায় ঠিক আছে that is nothing but retarded motion লগে লগে তোমাৰ কি মোশনটো তোমাৰ কি হৈ যায় 0 ৰ পৰা নেগেটিভলৈ যোৱা বুলি কয় এটো ঠিক আছে স্পীড so accelerate motion that is nothing but বস্তুটো তোমাৰ ট্ৰেইনৰ কি হৈছে এটা ট্ৰেইনৰ কথা কৈছে ট্ৰেইনটো accelerated হৈ আছে that is ত্বৰিত হৈ আছে ইউনিফৰ্ম সুষম অৱস্থাত আছে ৰিটাৰ্ডেড হৈ আছে that is অসমীয়াত যদি কয় থিংক চাগে মন্থৰণ বুলি কয় and along circular track নে সার্কুলার এটা সার্কুলার ট্ৰেকতি গতি কৰি আছে সার্কুলার ট্ৰেকটো আহিবই নোৱাৰে এতে মেইন বস্তুটো হ'ল যে accelerated motion হ'ব ইয়াৰ কারেক্ট আনসার কিহৰ কাৰণে সোৱা তুমি যেতিয়া এইটো জানিবা এইটো ট্ৰেইন this is so ট্ৰেইনত যেতিয়া তুমি কি কৈছা মুদ্ৰাটো তুমি কি কৈছা এটা মুদ্ৰাটো যেতিয়া তুমি টস কৰিছা টস কৰাৰ লগে লগে মুদ্ৰাটো তোমাৰ কি হৈ গল পিছফালে দি আহি গল পিছফালে দি কিয় আহি গল একচুয়ালি সাত মুদ্ৰাটোটো তি নিজৰ জাগাতে থাকিব বিচাৰিব ঠিক আছে কিহৰ কাৰণে থাকিব বিচাৰিব জড়তাৰ কাৰণে থাকিব বিচাৰিব জড়তাৰ কাৰণে সব বস্তুৱে কি কৰিব বিচাৰে নিজৰ জাগাতে থাকিব বিচাৰে বাট ই পিছফালে কিয় আহি গল মানে হি এক্সিলাৰেটেড মোশন হৈ আছে ইয়াতে বুজি পাইছা বস্তুটো কি হৈ আছে তোমাৰ ত্বৰিত হৈ আছে বুজি বেগৰ পৰিৱৰ্তন ইয়াতে বহুত বেছি হৈছে বেগৰ পৰিৱৰ্তন হোৱাৰ লগে লগে ইয়াতে এক্সিলাৰেশন আহি যাব that is ই তোমাৰ বেগৰ পৰিৱৰ্তন বেছি হৈ আছে ইয়াতে গাড়ীখন এক্সিলাৰেট হৈ আছে ত্বৰিত হৈ আছে ঠিক আছে হেকাৰণে কি হৈ গলি এই মুদ্ৰাটো তোমাৰ নিজৰ পজিশনত নাথাকি ই কি হয় পিছফালে দি গুচি গল যদি ইউনিফৰ্মে থাকিলে হয় না তেতিয়া মুদ্ৰাটো তোমাৰ পিছফালে দি নাহিলে হয় যদি সেম বেগতে গুচি গলে হয় that is স্পীডটো তোমাৰ চেঞ্জেস হোৱা নাই তেতিয়া হলে ই এটো জায়গাতে পৰিল হয় ই ত্বৰিত হৈছে কাৰণে ই পিছফালে দি কি হৈ গল গুচি গল বুজি পাইছা that is your correct answer a is accelerated motion ইউনিফৰ্ম থাকিলে একেটা জায়গাতে থাকিব আৰু যদি তোমাৰ ইয়াতে তোমাৰ কি accelerated হয় তেতিয়া পিছফালে দি আহিব ঠিক আছে so that is your correct answer now we are moving question number 5 a rocket works on the principle of conservation of rocket বুজি পাইছা নাই সংৰক্ষণ নীতিৰ কোট কাম কৰে সংৰক্ষণ নীতিৰ কি হয় ভৰবেগ মোমেন্টাম ঠিক আছে মোমেন্টাম কি হয় মোমেন্টামৰ ওপৰত কাম কৰে এটো তোমাৰ কি আছে তোমাৰ যোনটো ক্লাস 9 ৰ যোনটো তোমালোকৰ চেপ্টাৰ আছে লস অফ মোশন তাতে পাইছাই ভৰবেগৰ
কি সংৰক্ষণ নীতি দ্যাট মিন্স নাথিং বাট কি হৈ যায় তোমাৰ কি হয় কোনবা এটা বস্তু কলিজন হোৱাৰ আগত সংঘৰ্ষ হোৱাৰ আগত আৰু সংঘৰ্ষৰ পিছত তোমাৰ কি হৈ থাকিব তোমাৰ টোটেল যোনটো ভৰবেগ হয় সদায় কি হৈ থাকে কনস্ট্যান্ট দ্যাট ইজ ইকুৱেল থাকে হেতু হল ভৰবেগ তোমাৰ কি সংৰক্ষণ নীতি দ্যাট ইজ মোমেন্টাম হ'ব ইয়াৰ আনসাৰ এনাৰ্জি নহয় দ্যাট ইজ নাও কোৱেশ্চন নম্বৰ 6 আমি আজি তোমালোকক ডিসকাস কৰি আছো সায়েন্সৰ তোমালোকৰ যোনটো সেকেন্ড নাম্বাৰ সিলেবাসত অফ কোর্স তোমালোকৰ সিলেবাস মতে আমি তোমালোকক ভিডিও প্ৰভাইড কৰি আছো সিলেবাসৰ সেকেন্ড যোনটো টপিক আছে দ্যাট ইজ লজ অফ মোশন ফাৰ্স্ট টপিকত আমি অলৰেডি ভিডিও দিছোৱে হেতু ভিডিও তোমালোকৰ কি আছিল তোমাৰ মোশনৰ ৰিলেটেড হোৱাটএভাৰ কোৱেশ্চন আছিল মই ভাল কোৱেশ্চন কভাৰ কৰিব ট্ৰাই কৰিছো আজি আমি কি কৰি আছো লজ অফ মোশনৰ ৰিলেটেড যিবিলাক ভাল কোৱেশ্চন আছে এইবিলাক আমি কি কৰিছো ট্ৰাই কৰি আছো সলভ কৰিবলৈ এন্ড all the questions are very important okay তো ভালকে চাবা আৰু whatever যি পইণ্ট কৈ থাকো এই পইণ্টবোৰ মনত ৰাখিব ট্ৰাই কৰিবা নিশ্চয় তোমালোকৰ কিবা না কিবা তোমাৰ ওয়েট এইবিলাক কোৱেশ্চন সুধিব কিয়নো টপিক যদি এইবিলাক হয় এইবিলাক কোৱেশ্চন সুধিবই লাগিব কনসেপ্টৰ ৰিলেটেড ওকে সো তলত ইয়াতে দি আছে তোমাৰ কন্টেইনাৰ এটা আছে পানী ফিল হৈ আছে ইয়াতে আৰু কৈছে which of the following statement is correct about pressure মানে ধৰিলা এই কন্টেইনাৰটো তোমাৰ এইটো যি তিনটা পজিশন আছে যে পানী ধৰিলা পানী ভর্তি এটা পাত্র আছে তাতে এটো এটা পজিশন এটো এটা পজিশন আৰু এটো এটা পজিশন আৰু তিনটা পজিশন চোৱা বেলেগ বেলেগ তোমাৰ জায়গাত আছে এ যত আছে বি তাৰ আৰু তলত পানীৰ অলপ তলত আৰু সি আৰু তলত হৈ আছে এতিয়া কৈছে যে তোমাৰ কি হ'ব প্ৰেসাৰ কোড কি হ'ব এটো তোমাৰ কি কৰিব লাগে তোমাৰ উলিয়াব লাগে মই সিম্পলি কৈ দিও যে প্ৰেসাৰ সদায় যেতিয়ালৈকে তুমি ওপৰত গৈ থাকিবা তেতিয়া প্ৰেসাৰ কি থাকিব কম থাকিব যেতিয়া তুমি যিমান গভীৰলৈ ডিপলৈ গৈ থাকিবা তেতিয়া প্ৰেসাৰ হিমানে কি হৈ থাকিব বাঢ়ি গৈ থাকিব দ্যাট ইজ সি পজিশনত সবতছে বেছি প্ৰেসাৰ থাকিব তাৰ পিছত বি তাৰ পিছত এ পজিশনত বুলি তুমি ক'ব পাৰা সো আমি মই অপচন যদি বিচাৰি উলিয়াও ডি হৈ যাব কারেক্ট आंसर সোয়া ইয়াতে প্রেসার এট এ যোনটো প্রেসার হবে এই প্রেসারটো কি হ'ব বি প্রেসারত সে সদায় কি হ'ব কম হ'ব অলরেডি কলো মই যে প্রেসার তললে ডাউন দা তোমাৰ যিমান তোমাৰ ডেপথলে গুছি যাবা গভীৰলে গুছি যাবা হিমানে প্রেসার বাঢ়ি গৈ থাকে সো ডি হ'ব বাকি কেটা চাই লবা একোটা প্রেসার এ সবতছে বেছি দেখাইছে তো এটো প্ৰথমতে ভুল হৈ গল প্রেসার এ = b = c নো নেভার হ'ব নোৱাৰে একটা ইয়ত থাকিব লাগিব তেতিয়ালে হ'ব সেম যদি তোমাৰ ইয়ত থাকে হৰিজন্টাল তোমাৰ লাইনত প্রেসার A is less than pressure B but is greater than pressure C. So B সবতছে বেশি প্রেসার হবে বলি কইছে no never happen C সবতছে কি হবে বেশি হবে সো আমার आंसर হৈ যাব D নেকে তোমাৰ কি কৰিব পৰা ভাবি কিনে লিখিব পাৰা সো সিম্পল ট্ৰিক কি হল মই কৈ দিলো ইয়াতে যেতিয়া প্ৰেসাৰ কথা আহিব ওপৰলে তেনেকে গভীৰলে যোৱাৰ লগে লগে প্ৰেসাৰ ইনক্ৰিজ হৈ গৈ থাকে now we are moving our last question of today's video so two objects repel each other দুটা object just lo manilo eta eta object এটাই আৰু এটা কি কৰি আছে ৰিপেল কৰি আছে that means বিকৰ্ষণ কৰি আছে এটা আৰু এটা ভাল নাপায় এটা এইটো ই এক ঠেলি আছে ই এক ঠেলি আছে that means দুটা বেলেগ বেলেগ জায়গাত ই যদি এই দুটা যদি ওচৰত কেতিয়াও নাই এই দুটা কি হৈ যাব বেলেগ বেলেগ জায়গাত গুছি যাব this repulsion due to সদা এই বিকৰ্ষণটো কিহৰ কাৰণে হৈ আছে এটা তোমাক কি কোৱেশ্চনত হৈছে frictional force only electrostatic force magnetic force and frictional force to গম পায় ঘৰ্ষণ বল electrostatic force that is স্থিতি বৈদ্যুতিক and magnetic force to জানেন তোমাৰ কি হয় চুম্বকীয় যোনটো বল হয় and magnetic or electrostatic force or either magnetic or electrostatic so ইয়াতে তোমাৰ কিছে দুটা বস্তু যদি এটা আৰু এটা বিকৰ্ষণ কৰি আছে ন সো যদি বিকৰ্ষণ মানে কি হয় তোমালোকে ক্লাস 10 তো পাইছা বা 9 তো শিকিছা যেতিয়া দুটা তোমাৰ পজিটিভ চার্জ বুজি পাইছা যেতিয়া দুটা সেম চার্জ লাইক চার্জ সদায় কি কৰে এটাই আৰু এটা কি কৰে বিকৰ্ষণ কৰে আৰু এটা লাইক চার্জ এটা পজিটিভ আৰু এটা নেগেটিভ আনলাইক চার্জে সদায় এটা আনটো আকৰ্ষণ কৰে সো এটো কেজে তেটোৱে হৈ আছে প্ৰথমতে সা দুটা সেম বস্তু যদি তোমাৰ এটা ৰিপেল কৰি আছে যদি তেতিয়ালে দুটা লাইক চার্জ হয় বুজি হ'ব পাৰে দুটা পজিটিভ হ'ব পাৰে নেগেটিভ বস্তুটো অফ কোর্স দুটা বস্তুৰ কথা কৈছে মানে কি বস্তুটো অফ কোর্স এটমৰ দ্বাৰাই তৈয়াৰী হয় না সব বস্তু সো আমি এটম লেভেলত গৈ কিনে এটো চাম ন সো পজিটিভ সদায় বিকৰ্ষণ নেগেটিভ সদায় বিকৰ্ষণ আৰু এটো কিহৰ কাৰণে হয় বিকজ অফ ইলেক্ট্ৰোস্ট্যাটিক ফোর্স সদায় চার্জৰ কাৰণে কি F = k q1 q2 / r স্কয়ার পাইছিলা তোমালোকে কোলম্বিক ফোর্স যোনটো হয় আৰু এটো কোৰ পৰা আহে that is nothing but স্থিতি বৈদ্যুতিক
ball. That is be your correct answer. Jete eneka question ahibo jete bikorhon ba akorhon, that is charge or kotha ahi jabo yate. Aru jete charge or kotha ahi jabo, adhanor kotha ahi jabo, tete amar answer hoy jabo electrostatics force. Okay, so this is your correct answer. In this way I am completed all the questions. So I think তোমালোকে বুজি পাইছা গোটেইকেইটা কুৱেশ্যনৰ এক্সপ্লেনেশ্যন, আৰু যদি কিবা ডাউট থাকে অফক'ৰ্ছ তোমালোকে কমেণ্টত দি থাকিবা, এণ্ড মই ট্ৰাই কৰিম নেক্সট ভিডিঅ'ত যদিহে কিবা তোমাৰ বুজি নোপোৱা থাকে ট্ৰাই কৰিবলৈ। আমি নেক্সট আমি এনেকৈ ভিডিঅ' লৈ গৈ আহি থাকিম। চ' তাৰ কাৰণে তোমালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লাগিব। অ'কে, টিল দেন আজিৰ ভিডিঅ' আমি ইয়াতে সামৰিব বিচাৰিছোঁ। বাই।